হে গাইজ, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টো মানে ধানখিনিৰ পৰাই আৰম্ভ কৰি ল'ব। মানে যোৱাকালি আমাৰ ৰাতি ধান ওলাইছিল, সেয়ে আজি ধানখিনি ৰ'দত মেলি দিব লাগিব। আকৌ আমাৰ চোতালখনত মানে অলপো ৰ'দ নপৰে, সেয়ে আৰু আমাৰ কাষৰ ঘৰৰ চোতালতে মেলি দিব লাগিব। সেয়ে আৰু মই ৰখি নাথাকি বস্তাত ভৰাবলৈ ধৰি ল'ব ধানকেইটা, নহ'লে আৰু আমাৰ মুৰ্গী দুটাই খাই শেষ কৰিলেহেঁতেন। মোৰো এতিয়া ধানখিনি ভৰোৱা হ'লে আৰু লাষ্টৰখিনি ভালদৰে সাৰি লৈ এইখিনিও পূৰা ভৰাবলৈ ধৰিলোঁ। এতিয়া পিছে মোৰ গোটেইখিনি ধান ভৰোৱা হৈ গ'ল আৰু ইভাগে মায়েও ধানখিনি ভালদৰে পাতলকৈ মেলি দি আছে। গাইজ, এইমাত্ৰ আকৌ ধান মেলি দি আহিছিলোঁহে, আকৌ এয়া বাল্টিং লৈ পথাৰলৈ যাওঁ ৰ'ব, মানে গৰুক পানী খুৱাবলৈ। আকৌ গাইজ সুধা বাল্টিংটোৱে লৈ আহিছিলোঁ, এতিয়া পিছে আকৌ পানী আনিবলৈ পুখুৰীত নামিবলৈ ৰ'ব। আকৌ সৰু পুখুৰী বুলি নাভাবিব গাইজ, আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব কিমান ডাঙৰ। এই চাওক কিমান ডাঙৰ, মানে আমাৰ এইটো ৰাজহুৱা পুখুৰী, মানে বহাগ বিহুত গৰু ছাগলীবোৰ ইয়াতে থয়। আকৌ আমাৰ পথাৰবোৰত ধান চান কাটিলে এই মানে গোটেই পথাৰ খালী হৈ গ'ল। আপোনালোকৰ ফালে কাটিছে নে নাই কমেণ্টত জনাবচোন। তো আজি